আছে আজি আমি ওলাইছোঁ এখন টাউনলৈ যাৰ নাম হ'ল মেলবৰ্ণ চহৰৰ ওচৰৰ আটাইতকৈ ধুনীয়া মানে টাউনৰ ভিতৰত বেলেৰাত হ'ল এখন জেগা এই জেগাখন মানে এই টাউনখন গ'ল্ড ৰাছৰ সময়ত বিৰাট পপুলাৰ হৈছিলে গ'ল্ড ৰাছৰ সময়ত এইটো ঠাইলৈ পৃথিৱীৰ সেই জেগাৰ পৰা মানুহ আহিছিলে স্পেচিয়েলি ইউৰোপৰ আমেৰিকা আৰু চাইনাৰ পৰা আৰু বেলেৰাটৰ এইখন হ'ল ৱেণ্ডুৰি লেক বিৰাট পপুলাৰ 1956ত যেতিয়া মেলবৰ্ণত অলিম্পিক্স হৈছিলে সেইটোৰ সময়ত এই লেকখন ৰয়িং স্পৰ্টছৰ কাৰণে ইউজ কৰিছিল তাৰপিছত এইখন লেক বিৰাট ফেমাছ হৈছিল এইখন লেকত আছে ব্লেক স্ৱান যিটো বিৰাট দুৰ্লভ আজি আমি দেখিলোঁ এটা যোৰা আৰু 7টা পোৱালি প্ৰথমতে তাৰপিছত বিৰাট ভাল লাগিলে চাই অসমৰ আমাৰ ৰাজহাঁহকেইটাৰ নিচিনাই খালি ৰংটো অকণমান বেলেগ আৰু বিৰাট ইউনিক আৰু এইখন ঠাইত মানে বিৰাট ৰুলছ আছে কি ড্ৰাইভ কৰাৰ সময়ত যেনেকৈ এজনী এই ব্লেক স্ৱানবিলাক ৰাস্তাত থাকে তেনেকৈ গাড়ীসমূহবোৰ ৰখি যায় সিহঁতক ক্ৰছ কৰিবলৈ কাৰণ ইহঁতক বহুত প্ৰটেকশ্যন দিয়ে আৰু এই লেকখনত চাৰিওফালে এনেকুৱা দেখিব যে গাড়ীবোৰে এনেকৈ ৰৈ দিয়ে এয়া আমি দেখিলোঁ তাৰপিছত আজি এখন ফাৰ্মাৰ্ছ মাৰ্কেট আছিলে ফাৰ্মাৰ্ছ মাৰ্কেট মানে ইয়াত ফাৰ্মাৰ্ছবোৰে ডাইৰেক্টলি বস্তু মানুহক বেচে এনেকুৱা মাৰ্কেটত গৈ বিৰাট ভাল লাগে কাৰণ একো মিডলমেন নাথাকে এনেই গৈ ভাল লাগে ইয়াত বহুত মানে আপুনি মানুহক লগ কৰিব পাৰিব যিবোৰ বস্তুবোৰ নিজে প্ৰডিউচ কৰে নিজে হাতেদি বনায় আৰু খোৱা বস্তু মানে বিভিন্ন ধৰণৰ আছিলে ৱৰ্ল্ডৰ চব কৰ্ণৰ পৰা আছিলে কাৰণ অষ্ট্ৰেলিয়াত চাব গ'লে গোটেই ৱৰ্ল্ডৰ মানুহে ইফ ইউ গো বেক ইন হিষ্ট্ৰী ইয়াত মাইগ্ৰেট কৰিছে সেইকাৰণে টাৰ্কিছ ফুড হওক ইণ্ডিয়ান ফুড হওক চাইনিজ ফুড হওক ভিয়েটনামিজ ফুড হওক ফ্ৰেঞ্চ হওক জাৰ্মান হওক চব পোৱা যায় আৰু এনেকুৱা মাৰ্কেটবোৰত প্ৰায়তো আপুনি এনেকুৱা দেখিব সৰু সৰু ষ্টলবোৰত তেনেকুৱা স্পেচিফিক ডিছবোৰ সিহঁতি বেছি থাকে এনেকৈ ফুৰিলোঁ ধেৰ ধুনীয়া ধুনীয়া কুকুৰো দেখিলোঁ অষ্ট্ৰেলিয়া কুকুৰ আৰু মেকুৰী বহুত দেখা পায় ৰ'ব মই দেখাই আছোঁ এয়া এটা কুকুৰ ইয়াত দেখিলে তাৰপিছত এই দুটা ইয়াত দেখিলে আৰু সেয়া আৰু এটা চুলিত দেখোন ক্লিপো লগাই থৈছে তাৰপিছত আৰু এনেকুৱা আমি মাৰ্কেটত অকণমান ফুৰিলোঁ সৰু সুৰা কিবা বস্তু কিনিলোঁ আৰু এনে কিছুমান মানে চেলাৰ্ছবোৰৰ লগত কথা পাতিলোঁ সিহঁতৰ কিছুমান আৰ্টৱৰ্ক বেছি আছিলে সেই আৰ্টৱৰ্কৰ বিষয়ে কথা পাতিলোঁ বিৰাট ভাল লাগিলে আৰু বেলেগৰ নাজানো কিন্তু মোৰ মানে ডাইৰেক্ট যিবোৰ মানুহে বস্তুবোৰ নিজে প্ৰডিউচ কৰে সিহঁতৰ লগত কথা পাতি সিহঁতৰ হিষ্ট্ৰী জানি বিৰাট ভাল লাগে আৰু এয়া কিছুমান শ্বপছ আৰু দেখিলোঁ এয়া চক বিভিন্ন ধৰণৰ শ্বপছ আছিল ইয়াত চাহো বেচিছে আৰু চিনিৰ দোকানো আছিলে এইবোৰ গছ গছনিও বেচিছে তাৰপিছত আজিৰ ব্লগটো ইয়াতে শেষ কৰিলোঁ ভালে থাকক বাই বাই